প্ৰণতি ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বিষয়টো হৈছে মহিলাসকলৰ ওপৰত। আজি মহিলাসকলৰ কাৰণে আজি কম বুলি বহু দিনৰ পৰা এটা মনত পুহি থোৱা কথা কিছুমান আজি কম বুলি ভাবি আছিলোঁ আৰু আপোনালোকৰ আগত মই ক'বলৈ পাই অকণমান সুখীও হৈছোঁ আৰু অকণমান দুখীও হৈছোঁ। মনত খুব এটা ডাঙৰ দুখ এটা সোমাই লৈ আছোঁ, মনত খুব ডাঙৰ এটা দুখ, বুজাব নোৱাৰা এটা দুখ। আপোনালোকক কি ভাষাৰে ক'ম মই বুজাবই নাজানিছোঁ। হৈছে কি আমাৰ মহিলাসকলৰ হৈছে কি, আজি মই সেইটো কথা বিষয় লৈ পেলাই আগতেও মই ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰিবলৈ তেনেকুৱা এটা সুযোগ সুবিধা পোৱা নাই বা মনত এটা সাহসো গোটাব পৰা নাই। কিন্তু আজি মই এটা সাহস লৈ পেলাই আপোনালোকৰ আগত সন্মুখত মুখামুখি হৈ পেলাই মই আজি কথা এটা ক'ম বুলি ভাবিছোঁ। আজি মোৰ চেনেলৰ যোগেদি এইটো কথা কওঁ যে আজি মহিলাসকলৰ হৈছে কি, ইজনীৰ পিছত সিজনী এটা আলু গেলিলে সকলোবিলাক আলু গেলি যায়, সেই তেনেকুৱা হৈছে। এবস্তা আলুৰ লগত যদি এটা দুটা আলু যদি গেলে তেনে ইবিলাক আলু গেলি যায়, সেইটো সত্য কথা। ঠিক তেনেকুৱা এটা ঘটনা হৈছে। এগৰাকী মহিলাৰ পৰা পৰিৱেশটো সম্পূৰ্ণ এখন ভাল পৰিৱেশ বিনষ্ট হ'ব পাৰে, তেনেকুৱা এটা পৰিৱেশ আজিকালি সৃষ্টি হোৱা দেখা পোৱা গৈছে। আজিকালি বুলি নহয়, আগৰ পৰা হৈ আহিছে কিছু কিছু ঘটনা, কিন্তু এতিয়া তাৰ পৰিৱৰ্তে অলপ বেছিয়ে হ'বলৈ ধৰিলে। ইমানেই দুখৰ বিষয়। এই পৃথিৱীখনত কেনেকৈ জীয়াই থাকিব ভাল মানুহ কেনেকৈ জীয়াই থাকিব, বেয়া মানুহবিলাকতো বেয়া মানুহ বাচিয়ে যায় সদায়, ভাল মানুহবিলাক কেনেকৈ জীয়াই থাকিব সেইটো কথা মই চিন্তা কৰোঁ। ভাল মানুহবিলাকতো আগতেই গুচি যায়, তেনেকুৱা নিচিনাই হৈছেগৈ কথাটো। এতিয়া কথাটো এনেকুৱা হৈছে, মহিলাসকলৰ অন্তৰত অকণমানো মৰম চেনেহ বোলা বস্তুটো নাইকিয়া হৈছে নেকি বাৰু লাহে লাহে, মই বুজি নাই পোৱা। মানুহৰ মহিলা বুলি ক'লে, মাইকী মানুহ বুলি ক'লে অন্তৰখন সদায় কোমল থাকে, মৰমীয়াল দয়ালু থাকে। মতা মানুহতকৈ বহুত বেছি মৰমীয়াল আৰু দয়ালু থাকে, এখন অন্তৰ সঁচা হৃদয় থাকে। কিন্তু মাইকী মানুহ হিচাপে ইমান অন্তৰখন ইমান কঠোৰ কেনেকৈ হ'ব পাৰে, ইমান কঠোৰ কেনেকৈ হ'ব পাৰে, ইমান কঠোৰতা হিচাপে এখন ঘৰ ভাঙি থান বান কেনেকৈ কৰিব পাৰে, তাক লৈ আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কি কাৰণে বাৰু এইবিলাক হৈ আছে মই বুজিব পৰা নাই। আজিকালি একদম বিশ্বাস বোলা বস্তুটো একেবাৰে আঁতৰি গৈছে। এগৰাকী মহিলাৰ ওপৰত এজন পুৰুষে বিশ্বাস কৰিব নোৱাৰে, এজন পুৰুষৰ ওপৰত মহিলাই বিশ্বাস কৰিব নোৱাৰে। সেই বিশ্বাসটো কিয় ভাঙি গৈছে আজি, কিয় ভাঙি গৈছে আজি বিশ্বাসটো? মানুহে ইজনে সিজনৰ প্ৰতি বিশ্বাসে নাইকিয়া হৈ গৈছে, আস্থাই নাইকিয়া হৈছে। অকণো মানুহৰ মনত কি হ'ব বাৰু, ভৱিষ্যতটো কি হ'ব এবাৰো ভাবি নাচায় যে ইমান জঘন্য, ইমান ডাঙৰ এটা অপৰাধ কৰিলে ভৱিষ্যতটোত কি হ'ব পাৰে অকণমানো চিন্তা কৰি নাপায় কিয়? মৰাজনটো মৰি গ'ল, কিন্তু জীয়াই থকা গৰাকীৰ লগত থকা সেই কণমানিজনী কি কৰিব এবাৰো চিন্তা কৰি নাপায় নেকি? কি কৰিব তাই, কাৰ লগত থাকিব? আচলতে পৰিয়ালটোৰ কথা একোৱেই চিন্তা নকৰে, খালি নিজক লৈ ব্যস্ত মানুহবিলাক। অকল নিজক লৈ ব্যস্ত, যি নিজক লৈয়ে ব্যস্ত। অইন মৰি যাক, জহি যাওক, কোনোবা খহি যাওক, সেইবিলাক কোনো আপত্তি নাই, হয়নে নহয়? ঠিক তেনেকুৱা পৰিস্থিতি এটা হৈছেগৈ এতিয়া। আৰু এতিয়া কি হ'ল, অকল নিজক লৈ ব্যস্ত মানুহবিলাক। আৰু এনেকুৱা বাৰু নিজক লৈ ব্যস্ত হওক, এইটো আপত্তি নাই আমাৰ, কিন্তু তথাপিতো নিজৰ পৰিয়ালটোক সদায় একেডাল এনাজৰীয়ে বান্ধিবলৈ চেষ্টা কৰিব লাগে। মৰম চেনেহৰ এনাজৰীডাল ছিঙিব দিব নালাগে। আজি এতিয়া ইজনে সিজনক বিশ্বাস সম্পূৰ্ণ হেৰাই গৈছে। আজি এজন ঘৰখনৰ মেইন মানুহজনৰ কথা কৈছোঁ, ঘৰখনৰ মানুহজনে আজি নিশ্চিন্ত দুৱাৰ মাৰি দুৱাৰ ভিতৰত এটা ঘৰৰ ভিতৰত শুই বহি থাকিবলৈ ভয় লগা হৈছে। ৰাতি শুবলৈ চিন্তা কৰিব, এটা ঘৰৰ ভিতৰতো শুবলৈ এজন পুৰুষে বা মহিলাই হওক শুবলৈ চিন্তা কৰিব যে শোৱাৰ পাছত বা কি হয় ঘটনাটো, শুই যোৱাৰ পিছত বা কি হৈ যায়, কোনে বা মাৰি যায়, কোনে বা কাটি যায়, কি ঠিক ক'বতো নোৱাৰি। আচলতে সেইটো প্ৰশ্ন উঠিব, সেইটো সঁচা কথা। কি কাৰণেনো প্ৰতিজন পুৰুষে এতিয়া প্ৰশ্ন কৰিব মহিলাসকলক, প্ৰতিজন পুৰুষে মহিলাসকলক সন্দেহৰ চকুৰে চাবই। কিয়নো আজি যদি এগৰাকী মহিলাই একদম ভৰ টোপনিত এজন মানুহ ধুনীয়াকৈ শুই থকা এজন মানুহক যদি মাৰি পেলাবলৈ হয়, শোৱাৰ অৱস্থাতে মাৰিবলৈ হয়, কিমান দুখৰ কথা, কিমান দুখৰ কথা, লজ্জাজনক, কিমান দুখজনক কথা। ইয়াতকৈ দুখৰ কথা হ'ব নোৱাৰে পৃথিৱীত।
যিজন নেকি সদায় শুওঁতে বহোঁতে উঠোঁতে খাওঁতে যিজন মানুহৰ লগত সদায় কটাই আছে দিন, সদায় পোনাটিৰ লগত সদায় দিন কটাইছে, ছোৱালীজনীৰ লগত বা ল'ৰাটোৰ লগত সদায় দিন কটাইছে, সেইজন বাপেকক যে এনেদৰে মানে হত্যা কৰিব পাৰে, কোনোবাই ভাবিব পাৰেনে বাৰু? শুই থকা অৱস্থাত কিমান দুখ লগা কথা চাওকচোন, কিমান বেয়া লগা কথা সেইটো, যে শুই থকা অৱস্থাত এজন মানুহক এনেদৰে দাৰে ঘুপিয়াই বা ধুমুচ মাৰি পেলাই মাৰিব পাৰে। কেনেকুৱা কথা বাৰু? কেনেকুৱা এখন অন্তৰ, কেনেকুৱা এখন হৃদয় লৈ পেলাই জীয়াই আছে বাৰু? মানুহৰ নামত নাই, এইবিলাক পশুৰ ৰূপত আছে, একদম নাই মানুহৰ ৰূপত ৰূপ হ'বই নোৱাৰে। তাই মনটো ইমানেই কঠোৰ নে আজি এতিয়া একদম মানে এজন শুই থকা অৱস্থাত মানুহ এজন নুঠাকেই তেওঁ মাৰিব পাৰিছে। কেনেকুৱা অন্তৰৰ মানুহ হ'ব পাৰে? মানুহজনে কিবা দুখ থাকিবও পাৰে, ভুল থাকিব পাৰে, ভুল কাৰণে থাকে, ভুলটো প্ৰত্যেকৰে থাকে, নিজৰো থাকে ভুল প্ৰত্যেকৰে থাকে, নহয় জানো? ভুল হৈ যায় কেতিয়াবা, বুজাবুজিৰ মাজতো ভাল হৈ যায় কেতিয়াবা এজন পুৰুষ, কিন্তু এনেকুৱা মানে অন্তৰ কঠোৰ কৰি পেলাই ইমান নিষ্ঠুৰ হৈ পেলাই মাৰিব নাপায়। এতিয়া এজনী সৰু কণমানি ছোৱালী এৰি গৈছে, সেই কণমানি ছোৱালীজনীক কোনে চাব? এবাৰ চিন্তা নকৰিলে, তাই এবাৰো চিন্তা নকৰিলে, কণমানি ছোৱালীজনীক কোনে চাব? সেই কণমানি ছোৱালীজনী দেউতাক নাইকিয়া কৰিলে, প্ৰথম কথা। 2 নম্বৰ কথা হ'ল মাকজনী জেলত থাকি পেলাই এতিয়া ছোৱালীজনীক কোনে চাব বাৰু? এবাৰো চিন্তা নকৰিলে। কেনেকুৱা অন্তৰ, কেনেকুৱা হৃদয়ৰ মানুহ বাৰু? ইটোৰ পিছত সিটো ঘটনা হৈয়ে থাকে, কিন্তু সেই ঘটনাবিলাক চাই পেলাই মানুহে ভাল এটা শিক্ষা ল'ব লাগে, যে এইটো বস্তু কৰাৰ কাৰণে যে এইটো হ'ল, যে ঘৰখন ভাঙি গ'ল বা ঘৰখন মানে থানবান হৈ গ'ল। কৈছোঁ মাধুৰ্য বৰুৱা এজন চাকৰিয়াল লোক আছিলে, তেওঁ কি অভাৱ আছিলে বাৰু? আজি পহেলিকা বৰুৱাক কি নিদিয়াকৈ আছিলে বাৰু? কিন্তু পহেলিকা বৰুৱাই কি অভাৱত তেনেকুৱা এটা কাম কৰিলে, আজি ইমান ডাঙৰ এটা কাম কৰিলে, যিটো নেকি নিজৰ মানুহজনকে শুই থকা অৱস্থাকে হত্যা কৰি পেলালে। ইমান বেয়া কথা বাৰু, ইমান কথা মানে শুনিবলৈ মানে বেয়া লাগে, শুনিবলৈও বেয়া মানে, আৰু মানে তাইক চাবলৈও মানে কিবা এটা মানে ঘৃণা জন্মিছে। আৰু এতিয়া আৰু সকলোৱে সেইটোৱে হৈছে, মহিলাসকলে মানে খুব উজাইছে এই বিষয়টোক লৈ পেলাই, আজি বহুত দুখ পাইছে সকলো মহিলাই, কিয়নো আজি নিজৰ হাজবেণ্ডে কেনেকৈ বিশ্বাস কৰিব এগৰাকী মহিলাক। সেই গতিকে আজি চাবুৱাবাসী উঠি পৰি আহিছে। আপোনালোকক বাতৰিটো অকণমান তাৰে দেখাম বুলি ভাবিলোঁ, আৰু লাহেকৈ গধূলিও হৈ আহিছে, মই অকণমান ভিডিঅ'টো দেৰিকৈ প্ৰস্তুত কৰিলোঁ। বাৰু অকণমান চাই লওকচোন আপোনালোকে। তাৰপিছত মই দুৱাৰখন ঘপককৈ খুলি দিলোঁ, হঠাৎ 4জন মানুহ আহিলে আৰু দুৱাৰখন ভালকৈ টানি দিলে, টানি দিছিলোঁ আপোনালোকে চাব পাৰে। মই পৰীক্ষা কৰি লগে তেওঁ সেই লাইটৰ চিৰিত তেওঁক দেখি পাইছে, মোৰ লগত শুই থকা নাছিলে। তেওঁ লগে মই চিৰিটো মাৰি উঠিলোঁ, তেওঁ টোপনিত শুৱাই আছিল। তাৰপিছত সিহঁতে তেওঁলোকে দৰৱ মাৰিছে, মই যিহে পাইছোঁ তিহে তেওঁ মাৰিছোঁ, ঠিক তেওঁক বচাবলৈ চেষ্টা কৰিছিলোঁ, মাৰিলোঁ, বহুত লাগিলোঁ। ছোৱালীজনী ইয়াৰ পৰা তেতিয়া টোপনি শুৱাই যেনেকৈ যি পাইছোঁ মই বচাবলৈ চেষ্টা কৰিছিলোঁ। 4জনে মোক মাৰি আহিছে, ছোৱালীজনী মা বুলি কৈ চিঞৰি উঠিছে। আমি নাই মাৰা মানুহজনক নিজৰ মানুহজনীয়ে মাৰিছে, আমি একো কৰাই নাই। তাৰ আগতে মাৰি দিলে। তোমালোকে ফোন কৰিলে? আমালৈ ফোন কৰিছিলে, ফোন কৰি কৈছিলে বোলে যদি নাহা চুইচাইড কৰি মৰি দিম, ছোৱালীৰ লগত লাষ্ট ফোন তোমাৰ থাকিব, তেতিয়া এনেকৈ ফচি পাই বুলি ক'লে।